Hello guys, আমি sitajakhala আহিছো ফুৰিবলৈ। ইমান ধুনীয়া গছ। চোৱা ইমান ধুনীয়া গছ আৰু ইমান ধুনীয়া ধুনীয়া গাড়ী ঘূৰি ফুৰিছে। সেয়া ইমান ধুনীয়া ৰোড। এইফালে গোভা গাঁও আছে ন, সেইটোৱে ৰাস্তা। এনেকৈ কয় বাৰু টাৰ্ণিং আছে, এনেকৈ কয় তাৰ এই টেম্পুখন যে আহিছে সেইটো এটা ৰাস্তাচোন। সেইটো কোনফালেদি হৈ আহে? সেইটো ৰাস্তা। ইমান ধুনীয়া তামোলৰ বাৰী উঠিলেও, আগতে এইফালে নাছিলে এইখিনি। এতিয়া চোৱা গাইজ কিমান ধুনীয়া। এইফালে হাই ৰোড গাড়ী গৈ আছে, এইফালে ইটা ভাটাৰ ধোঁৱা ওলাই আছে, এইফালে ইটা ভাটা। ইটা পুৰিব হোৱাই নাই ন, কেঁচা হৈ আছে। এতিয়া আমি বহি আছোঁ পাহাৰত ন। এতিয়া বাই বাই কৈ দিয়া। বাই বাই, কাটি দিয়া। ওপৰৰ পৰা ভিউটো বহুত ভাল লাগিছিলে। তলত সেই সেউজীয়া সেউজীয়া হৈ আছে যে, সেইখিনি সৰিয়হ ফুলি সৰি গ'ল ফুলখিনি, কিন্তু তথাপিও কিবা এটা ভাল লাগিছে ওপৰৰ পৰা। এয়া নৈখন বৈ আহিছে আৰু এইফালে পাহাৰকেইটা যে আগলৈ, তাত গোভা গাঁও আছে। আমি গৈ পোৱা নাই এবাৰো বাৰু। এই কেঁচা বাটটোৱে দিয়ে হৈ পেলাই গোভা যায় আৰু আগলৈ হাই ৰোড আছে। দেখুৱাইছে, কৈছোঁ আপোনালোকক। আৰু ধোঁৱা ওলাই আছিলে যে, সেয়া ইটা ভাটা হয়। ইটা জ্বলাই আছে চাগে। এয়া মন্দিৰটো ওলাইছে তলত। যাবা কি? লগতে বহি থাকিবলৈ যাবা? যাম অলপ ৰাতিত ইয়াত ফটোকেইখনমান উঠিলোঁ। এয়া মানুহজনৰ সৈতে ল'ৰাটো বেলেগ প'ষ্ট দিছে আৰু। ভয়ে ভয়েহে তললৈ চাই আছিলে সি। তাৰপিছত আমি গৈছিলোঁ বাগান গেট। বাগান চাহপাতৰ বাগান আছে আমাৰ ওচৰৰে হয়, বহুত দূৰ নহয়। তাতে ফটোকেইখনমান উঠিছিলোঁ। কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া মিষ্টাৰে কি কৰি থাকোঁতে তুলিলে জানো। ল'ৰাটো চাবচোন কি প'ষ্ট দুটামান দিছে আৰু সি মানে। একদম শেষত দিছোঁ মানুহজনৰ ফটো।